নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে আসামিজ স্পৰ্ট ইউটিউব চেনেল। যিমান জৰুৰী কামেই নাথাকক কিয়, যিয়ে নহওক, মহেন্দ্ৰ সিং ধোনীয়ে ব্যৱহাৰ নকৰে মোবাইল ফোন অথবা স্মাৰ্টফোন। কিন্তু কিয়? ভাৰতীয় ক্ৰিকেট টিমে বিভিন্ন মেচত অভিলেখ সৃষ্টি কৰিব পৰাকৈ দলটোক লগ দি সাহস দি সোণালী আখৰে নিজৰ নাম লিখিবলৈ সক্ষম হোৱা এটা আৱেগ মহেন্দ্ৰ সিং ধোনী। স্বাস্থ্য, খোৱা বোৱা, পৰিশ্ৰম আদিৰ বাবেও অধিক জনপ্ৰিয় খেলুৱৈগৰাকী। কিন্তু আপুনি নজনা বা আগে নুশুনা এটা কথা কওঁ আপোনাক, মোবাইল ফোন ব্যৱহাৰ নকৰে মহেন্দ্ৰ সিং ধোনীয়ে। এই কথা খুদ বোৰ্ড অফ ক্ৰিকেট কণ্ট্ৰল অফ ইণ্ডিয়া এখন প্ৰেছ মিটত জানিবলৈ দিছিল। তেওঁলোকে এই কথাও জানিবলৈ দিয়ে যে এই ক্ষেত্ৰত বহুত সমস্যা হয় যদিও মহেন্দ্ৰ সিং ধোনীৰ গোপনীয়তা সন্মান জনায় বৃহৎ সন্থাটোৱে। অৱশ্যে bcci বহু জল্পনা কল্পনা কৰি বিকল্প পথ বিচাৰি এজন এছিষ্টেণ্ট নিয়োগ কৰিলে খেলুৱৈজনৰ লগত থাকিবলৈ। যিগৰাকী এছিষ্টেণ্টে সময়ে সময়ে দি যায় ধোনীৰ মিটিঙৰ বিষয়ে। এই কথা ভাৰতীয় ক্ৰিকেট দলৰ বিভিন্ন খেলুৱৈসকলেও আগে পাছে কৈছে যে মহেন্দ্ৰ সিং ধোনীৰ ফোন নোহোৱা বা ফোন ব্যৱহাৰ নকৰাৰ বাবে বহু পৰিকল্পনা সাৰ্থক নহয়। বন্ধুসকল, ভিডিঅ' চাই কেনে পালে? যদি ভাল পালে লাইক শ্বেয়াৰ কৰিব। অনাগত দিনসমূহত খেল জগতৰ বিভিন্ন বা বাতৰি মই লৈ আহিবলৈ চেষ্টা কৰিম। তেতিয়ালৈ ধন্যবাদ। জয় অসম।